হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আহিছোঁ কাহিলীপাৰা গণেশগুৰিৰ কাষত থকা শ্ৰী সাই বাবা মন্দিৰটোলৈ আৰু ইয়ালৈকে চাগে আপোনালোকেও আহিছে বহুতে আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত বেছি পিচফুল আৰু মই বাবাৰ আশীৰ্বাদ লৈ ল'লোঁ আৰু ইয়াত দেখিছে আপোনালোকে যে এতিয়া যিহেতু 8:30 মান বাজিল আৰু এতিয়া বাবাক সজোৱা হৈছে যিহেতু অকণমান পিছতে আৰতি আৰম্ভ হ'ব আৰু এয়া আৰতি আৰম্ভ হৈ গ'ল সো আপোনালোকে অকণমান আৰতি মোৰ লগতে আপোনালোকে উপভোগ কৰক সঁচাকৈ আজি সেকেন্ড টাইম বাবাৰ ওচৰলৈ আহি এনেদৰে আৰতিত ভাগ ল'ম বুলি কেতিয়াও ভবা নাছিলোঁ আৰু আমি আৰতি চাই ধুনীয়াকৈ বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া আমি ৰিপ'জত সোমাইছোঁ কিবা এটা খাবলৈ যিহেতু গধূলি সময় চাহ তাহ কিবা খাব ইচ্ছা যায় নিশ্চয় সো আজি মিনি ব্লগটো ইয়াতে সামৰিছোঁ যদি মিনি ব্লগটো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি